হাই গাইজ, ৱেলকাম টু মাই চেনেল। আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আলহী কেইজনমান আহিব যে তাকে ৰন্ধা বঢ়া কাম কৰি আছোঁ আৰু ভাবিছোঁ আজি কাম কৰোঁতে আপোনালোকক এটা সৰু কাহিনী শুনাওঁ। এতিয়া দেৰি নকৰোঁ, কাহিনীটো আৰম্ভ কৰোঁ। কাহিনীটো হ'ল এবাৰ এটা গাধা আৰু এটা বাঘে তৰ্কাতৰ্কি কৰি আছিল। গাধাই বাঘক কৈ আছিল যে আকাশখনৰ ৰং ৰঙা আৰু বাঘে কৈ আছিল নহয়, আকাশৰ ৰং নীলা। এনেকৈ বহু সময় তৰ্কাতৰ্কি কৰি থাকোঁতে বাঘৰ খং উঠিল আৰু ক'লে, ব'লা আমি দুয়োজনে সিংহৰ ওচৰত যাওঁ। ইয়াৰ ফয়চলা সিংহই কৰিব যেন আকাশৰ ৰং নীলা নে ৰঙা। আৰু দুয়োজনে সিংহৰ ওচৰলৈ আহিল আৰু বাঘে ক'লে, মহাৰাজ, আমাৰ দুয়োজনৰ ভিতৰত যিজন মূৰ্খ হয় তাক আপুনি মাৰি দিব। সিংহই ক'লে, কিয়, কি হৈছে? আকৌ বাঘে ক'লে, মই কৈ আছোঁ আকাশৰ ৰং নীলা আৰু গাধাই কৈ আছে হেনো আকাশৰ ৰং ৰঙা। তেতিয়াই সিংহই ক'লে, হ'ব, মই তোমাক মাৰি পেলাওঁ। বাঘে ভয় খাই ক'লে, কিয় মহাৰাজ, মই কি কৰিলোঁ? তেতিয়াই সিংহই ক'লে, তুমি মহামূৰ্খ, যেন তুমি গাধাৰ লগত তৰ্কাতৰ্কি কৰি আছা। আৰু আমাৰ জীৱনতো এনেকুৱা গাধাৰ নিচিনা মানুহ থাকেই, যাৰ লগত তৰ্কাতৰ্কি কৰি আমাৰ জীৱনৰ একেবাৰে মূল্যৱান সময় শেষ কৰিব নালাগে। হাই, এতিয়া আলহী দুলহী আছেই, মই জল্দি সিহঁতক খোৱালোঁ, আমি খালোঁ, খাই বৈ অলপ চলপ বাচন চাচন সামৰিলোঁ, সামৰি ৰেডি হৈছোঁ। ইমান জল্দি আমি এফালে যাব লাগে, চিনাকি মানুহ এঘৰৰ বাৰ্থডে পাৰ্টি, যিহেতু ৰাতি দিনটো চলিব বোলে, তাকে মাতিছিলে, ভাবিছোঁ আবেলিকৈ যাম। ৰেডি হৈছোঁ, এতিয়া বতৰটো ইমান বেয়া হৈ গৈছে, ইমান জল্দি ৰেডি হ'লোঁ, ৰেডি হোৱা বা কাম কৰা বাকী ভিডিঅ' বনাব নোৱাৰিলোঁ, দেৰি হৈ গৈ আছে বুলি। এতিয়া বতৰটো বহুত বেছি বেয়া হৈ গ'ল, ধুমুহা বৰষুণ। চাওঁ অলপ সময় ৰৈ, কমিলেতো কমিলে, নহ'লে আকৌ যাবই নোৱাৰিম আৰু। এতিয়া বতৰটো দেখুৱাব ব'লক বাহিৰৰ। গোটেই আন্ধাৰ হৈ আহিছে, বৰষুণ, যাবই নোৱাৰিম চাগে। ধুমুহা মোক খেদি দি আছে। আয়াত নাযাবা, বৰষুণ। কি হ'ল? এতিয়া বাহিৰৰ বতৰ বহুত সময় হ'ল, আধা ঘণ্টা 1 ঘণ্টা হ'ল ৰৈ আছোঁ, কাম নাই। বৰষুণ দিয়ে আছে লেপলেপিয়ে, নকমিবই যিহেতু। কাপোৰ কানি চেঞ্জ কৰি লওঁ, পাছত ঘৰৰ অৱস্থা দেখুৱাম আপোনালোকক। একেবাৰে গতি নাই, এইবোৰো চাফা কৰিব লাগিব। এতিয়া কাপোৰ চেঞ্জ কৰি লওঁ, এনেই ৰেডি হ'লোঁ আৰু গোটেই। এয়া দেখিছেনে ৰুমটোৰ অৱস্থা? এয়া কাপোৰ ইয়াতে খুলি থলোঁ, ৰ'দৰ পৰা অনা কাপোৰ, আলনাৰ অৱস্থা নাই, গোটেই উলট পালট হৈ আছে। ইফালে পানী বটল খাই খাই ইয়াতে জমোৱা হৈছে, গোটেইবোৰ চাফা কৰি লওঁ। আৰু আলহী চাহিদা, ঈশান ইহঁত আছেই, অলপ দেৰিকৈ যাবগৈ। এতিয়া আজি মই শুনা কাহিনীটো কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।